জান পিতাই, তোৰ কাৰণে নঙলা মুখত অথনিৰ পৰা ৰখি আছিলো। তই কেতিয়া মধুৰিআম লৈ আহিবি আৰু আমি কেতিয়া খাম? কিন্তু পিতাই, হোমেন কাইটিয়ে কি কলে জানো? তই আৰু মোৰ কাৰণে মধুৰিআম কেতিয়াও লৈ নাহ। তই আৰু মোক আইজনীও বুলি কেতিয়াও মাতিবলৈ নাহ। মই তোৰ কাৰণে তই চাহ কাপোৰ দিবলৈ নাপাওঁ।